নমস্কাৰ প্ৰিয় জব সিকাৰসকল, এটা আৱেৰনেছ ভিডিঅ' তোমালোকলৈ পুনৰ আগ্ৰহ দিছোঁ। উপায় নাই, ভিডিঅ'টো বনাবলগীয়া হৈছে। আজি অলপ দিন আগত এগৰাকী কেণ্ডিডেট আহিছিল তেওঁৰ নিজৰ মাকৰ লগত আমাৰ ডিব্ৰুগড় অফিচত। যেতিয়া মই কথা বতৰা পাতিলোঁ, তো কথা বতৰাৰ প্ৰসংগত গম পালোঁ যে তেওঁৰ পৰা কোনোবা এটা কনচালটেঞ্চিয়ে জব দিয়াৰ নামত 1,00,000 টকা পইচা কি কৰিলে, ফ্ৰড কৰিলে। 7 মাহ হৈ গ'ল, 7 মাহ ধৰি কিন্তু এতিয়ালৈকে কোনো জবৰ খবৰ নাই আৰু পইচা ঘূৰাই দিয়াৰ কোনো নাম নাই। তো তেনেকৈ কি হৈছে, আজি প্ৰত্যেক দিনাই মোৰ ওচৰত 2টা 1টা 3টা প্ৰত্যেক ল'ৰা ছোৱালীৰ ফোন আহিয়ে থাকে, মেছেজ আহিয়ে থাকে। ছাৰ 2,000 টকা, 3,000 টকা, 5,000, 10,000, 8,000, 1600, 1800, 2200, 2500। ছাৰ অলৰেডি মই দিলোঁৱে ছাৰ, কি কৰোঁ এতিয়া? উপায় নাই মোৰ ওচৰত, কিবা এটা কৰক আপুনি। তো মোৰ কৰিবলগীয়া একো উপায় নাই। প্ৰথম কথাটো হৈছে তোমালোকে নিজে জাগ্ৰত হ'ব লাগিব, নিজে অলপ তোমালোকে সতৰ্ক হ'ব লাগিব, এলাৰ্ট হ'ব লাগিব। আৰু যেতিয়া মই ভিডিঅ' এটা বনাওঁ, ভিডিঅ'টো তোমালোকে অকণ শ্বেয়াৰ কৰিবা, এইটো মই ৰিকুৱেষ্ট কৰিছোঁ। মোৰ কাৰণে মই ভিডিঅ'টো বনোৱা নাই, ভিডিঅ'টো মই বনাইছোঁ আমাৰ অসমৰ ল'ৰা ছোৱালীসকলৰ কাৰণে। কি ক'ম, প্ৰথম কথাটো হৈছে কি চোৱা, এতিয়া তেওঁলোকে যিবোৰ কনচালটেঞ্চি আছে তেওঁলোকে সদায় বেংকৰ কথা কয়, তেতিয়া ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কাৰণে। তো কেইটামান মই প্ৰথম পইণ্ট কৰিলোঁ, সেইকেইটা পইণ্ট তোমালোকে জনাটো দৰকাৰ। তাৰপিছত তেতিয়াহ'লে কি হয়, তেওঁলোকে তোমালোকৰ ফ্ৰড কৰিব নোৱাৰে বা বেংকৰ নামত মিছা কথা ক'ব নোৱাৰে। 1 নম্বৰ পইণ্টটো হৈছে গ্ৰেজুৱেশ্যন হ'ব লাগিব। 2 হৈছে তোমাৰ বাইক বা স্কুটি থাকিব লাগিব। এইটো কাৰণে যিহেতু বেংকৰ কাম সদায় ফিল্ডত হয়। বয়সটো 21 বা 30 বছৰৰ ভিতৰত হ'ব লাগিব। 30 বছৰ পাৰ হৈ যোৱাৰ পাছত, যেতিয়া 30 বছৰ পাৰ হৈ যায়, কোনোবা এজন ফ্ৰেচাৰ কেণ্ডিডেট যেতিয়াও ক'তো চাকৰিয়ে কৰা নাই, তাৰ 30 বছৰ অলৰেডি পাৰ হৈ গ'ল, সি আৰু কেতিয়াও জব নাপায় বেংকত, বেলেগত পাই যাব, বেংকত নাপায়। অ'কে। দ্বিতীয় কথাটো হৈছে দৰমহা। তেওঁলোকে 20-25 হাজাৰ টকা কয়, দৰমহা বেছি নিদিয়ে, 13-14 হাজাৰ টকাহে দৰমহা দিয়ে ফ্ৰেচাৰ্ছৰ। ঠিকে। আৰু কাম টোটেলি টাৰ্গেট এটা থাকিব, প্ৰজেকশ্যন এটা থাকিব। ন' ডাউট টাৰ্গেটটো তুমি ফুলফিল কৰিবই লাগিব বুলি কথা নাই। কোনোবা টাৰ্গেট ফুলফিল হ'ব, কোনোবা নহ'ব, কিন্তু চেলেৰী প্ৰত্যেক মাহতেই বেংকে ৰিলিজ কৰে। 30 তাৰিখে তোমাৰ চেলেৰী ৰিলিজ হৈ যাব, যিটো দৰমহা তোমাক দিম বুলি কৈছে, দিব। ঠিকে। কিন্তু কথাটো হৈছে কি, এটা প্ৰজেকশ্যন থাকে, এটা টাৰ্গেট থাকে। কামখিনি হৈছে তোমাৰ একাউণ্ট অপেনিং হ'ব, লোনৰ ওপৰত হ'ব। আৰু লগতে কি হয়, জব এটা পাবৰ কাৰণে বেংকত প্ৰথম কথাটো হৈছে সেই বেংকতে তোমাৰ 3টা ৰাউণ্ডত ইণ্টাৰভিউ হ'ব। যিটো বেংকত ভেকেঞ্চি থাকে সেই বেংকটো তুমি যাব লাগিব ফিজিকেলি, মানুহজনী বা মানুহটো যাব লাগিব, গৈ 3টা ৰাউণ্ডত ইণ্টাৰভিউ হ'ব। প্ৰথম ব্ৰাঞ্চ মেনেজাৰে ল'ব, তাৰপৰা 2-4 দিনৰ পিছত আকৌ তেওঁ এৰিয়া বা RMয়ে ল'ব, তাৰ আকৌ 2-4 দিনৰ পিছত তেওঁৰ HRয়ে ল'ব। 3টা ৰাউণ্ডত ইণ্টাৰভিউ হয়। তাৰপিছত তুমি ডকুমেণ্টছখিনি দিবা, অৰিজিনেল যিখিনি মাৰ্কশ্বিট পাছ চাৰ্টিফিকেট দিবা। তাৰপিছত সেইখিনি প্ৰচেছ কৰিব, কৰি মেলি 18-20 দিনত তোমাৰ ওচৰত এপইণ্টমেণ্ট লেটাৰখন আহিব, তাৰপিছতহে জইনিং হ'ব। এই 2 দিনতে 3 দিনতে তোমাৰ নিয়েৰেষ্ট বেংকটোত তোমাৰ জব হৈ যাব। 20-25 দিনত 20-25 হাজাৰ টকা দৰমহা পাবা। তুমি আণ্ডাৰ মেট্ৰিক কি একো সুধিবলৈ নাই, ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ জব হ'ব। এইবোৰ টোটেলি ফল্ছ কথা, মিছা কথা। ঠিকে। তো ইয়াৰ পৰা অলপ সাৱধান হ'বা। লগতে কি হয়, ছুপাৰভাইজাৰৰ কথা কয়। ঠিকে। ছুপাৰভাইজাৰৰ পষ্ট এটা হাই লেভেল পষ্ট হয়। তুমি যদি নিজে ফিচাৰ হয়, তুমি নিজেই জবে কৰা নাই, তোমাক ছুপাৰভাইজাৰৰ পষ্টটো কেতিয়াও নিদিয়ে। ছুপাৰভাইজাৰৰ পষ্ট কাক দিব? যিসকলে অলৰেডি কাম জব কৰি আছে, 2 বছৰ 3 বছৰ 5 বছৰ ধৰি কাম কৰিছে। তো তাক ছুপাৰভাইজাৰৰ পষ্টটোত প্ৰমোট নকৰি তুমি নতুনকৈ যোৱা ল'ৰাটো বা ছোৱালীজনীক কিয় ছুপাৰভাইজাৰৰ পষ্ট দিব? পষ্টটোত তোমাক মকৰুল কৰিব বা চাকৰি এটা দিব। তুমি কুৱেশ্যন কৰিব পাৰা যে মই প্ৰথম কথা হৈছে ছুপাৰভাইজাৰৰ তোমাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, সিহে ছুপাৰভাইজাৰৰ পষ্ট পায়। আৰু নতুবা কি হৈছে, তাৰ তলৰ পষ্টটোত বা তাৰ তলৰ লেভেলত কাম কৰা এক্সপিৰিয়েঞ্চ মিনিমাম 3-4 বছৰ থাকিব লাগিব, তেতিয়াহে ছুপাৰভাইজাৰত দিব। তো ইয়াৰ কাৰণে তুমি কুৱেশ্যন কৰিব পাৰা। তাৰপিছত কি হয়, আৰু এটা বস্তু দেখিবলৈ পাওঁ, কনচালটেঞ্চিবিলাকে কি হয়, এখন নেম লিষ্ট তেওঁলোকে ৰেডি কৰে, তৈয়াৰ কৰে। তাৰপিছত বহুত ল'ৰা ছোৱালীৰ তাৰ নাম থাকে বিভিন্ন ডিষ্ট্ৰিক্টৰ। ঠিকে। তাত লিখা থাকে এই ল'ৰাটোৱে আমুক ডিষ্ট্ৰিক্টৰ সি জব পাই গ'ল, এইটো চিলেকশ্যন হৈছে, এইটো চিলেকশ্যন হৈছে, আহে মোৰ ওচৰত পঠিয়াই কেণ্ডিডেটবিলাকে। তো এইবোৰ ফল্ছ হৈছে, এনেকুৱা একো নাথাকে। ঠিকে। আৰু আগতীয়াকৈ এপইণ্টমেণ্ট লেটাৰ তোমাক দিব নোৱাৰে। তোমাক যে কয় তুমি মোক পে'মেণ্ট কৰাৰ পাছতেই তোমাক মই এপইণ্টমেণ্ট লেটাৰ দি আছোঁ। ঠিকে। বা এপইণ্টমেণ্ট লেটাৰখন তোমাক আগতেই দি দিয়ে, তাৰপিছত কয় যে তোমাৰ পইচা দিয়ে, তাৰপিছত জইনিং হ'ব। তেনেকৈ নহয়, এইটো ছিষ্টেমেই নহয়, একেবাৰে নহয়। গতিকে ভিডিঅ'টো অকণ ভালকৈ চাবা, চাই পাৰিলে অকণ লাইক কমেণ্ট কৰি আগলৈ শ্বেয়াৰ কৰি দিবা। অন্যথা আৰু একো বিকল্প উপায় নাই, তোমালোকে শ্বেয়াৰ নকৰা। আগৰ যিকেইটা ভিডিঅ' মই দেখিছোঁ, ভিডিঅ'কেইটাত ভিউজ দেখিলে মই গম পাইছোঁ ভিডিঅ' শ্বেয়াৰেই হোৱা নাই। তো শ্বেয়াৰ নহ'লে মই ল'ৰা ছোৱালীসকলক কেনেকৈ সতৰ্ক সাৱধান কৰিম? মই যিটো বস্তু জানো, এতিয়া ভিডিঅ' এটা বনাইছোঁ, তো তোমালোকৰ এটা ৰেছপনচিবিলিটি আছে, দায়িত্ব আছে, সামাজিক দায়িত্ব এটা আছে ন। মই নিজে যেতিয়া গম পালোঁ, অৱগত হ'লোঁ, হোৱাৰ লগতে আৰু 10-20 জনকো মই অৱগত কৰিব লাগিব ন। তো ভিডিঅ'টো এটলিষ্ট শ্বেয়াৰ কৰিবা, এটলিষ্ট 5 জনক যদি শ্বেয়াৰ কৰা, বাকী 5 জনেও শ্বেয়াৰ কৰিব। ঠিক আছে, শ্বেয়াৰ কৰি গৈ থাকিলে সকলোৰে ওচৰত গৈ ভিডিঅ'টো পাবগৈ।
অন্যথাতো বেলেগ একো উপায় নাই। ফৰ্ম ফিল আপ